থকা হোটেলখনৰ পৰা ভিউটো চাওক, ইমান ধুনীয়া লাগে বা। এতিয়া হোটেলটো আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰি বেগ চেগ পেকিং কৰি ধুনীয়াকৈ ওলাই যাম অলপ পিছতে। চ' এইটো হ'ল আমাৰ ৰুমটো ফাৰ্ষ্ট আৰু ডিনাৰ কেইটা মিলাই কৰি 2000 টকা। ধুনীয়া জেগাটো, ধুনীয়া, চাইও ভাল লাগিল, থাকিও ভাল লাগিল। ৱেডাৰটো দিনত অলপ গৰম, ৰাতি সন্ধিয়া হোৱাৰ লগে লগে অলপ অলপ ঠাণ্ডা হৈ যায়। আমি আছিলোঁ সোনম ৰেচিডেঞ্চি ডিস্কিটত, আৰু গোটেই বাইকাৰছখিনি ৰেডি হৈছোঁ। এতিয়া আমি আহি আছোঁ পেংগং লেকলৈ, আৰু আমাৰ তলত আমি কালি পাৰ হৈ গৈছিলোঁ যি চিয়ক ৰিভাৰ, সেইখন তলত আছে চিয়ক ৰিভাৰ। এইটো হ'ল প্ৰথম ৱাটাৰ ক্ৰচিং, এইটো যাত্ৰা কৰিছোঁ আমি, পেহলা ৱাটাৰ ক্ৰচিং। আৰু বাইকখন যোৱা নাই, মানে শিলবিলাক বহুত পিছল পিছল। আহি যাওক। এতিয়া আকৌ অলপ ভাল ৰাস্তা, তাৰপিছত অলপ মানে এইখিনিতে ঠেলি কৰি দিলোঁ, অলপ ভাগৰ লাগিছে বহুত একদম মানে। বাকী চব বাদ দিয়ক, ৰুটটো এনজয় কৰক। এটা সৰু ৰাস্তাইদি আমি গৈ আছোঁ পেংগং লেকলৈ। লেফ্ট ছাইডত পাহাৰ, ৰাইট ছাইডে এটা সৰু জুৰি গৈ আছে, সুন্দৰ। মাজে মাজে মানুহ দুই এঘৰো দেখি আছোঁ। গ্লেচিয়াৰ হয়তো। ৰাস্তাটো মানে বহুত অকোৱা পকোৱা, আৰু মাজে মাজে ইয়াত দেখিছে এটা শ্বৰ্টকাট আছে। মানে ভাল বাইক হ'লেহে মানে শ্বৰ্টকাট ল'ব পাৰি, নহ'লে মানে পৰি যোৱা চান্স আছে। চ' আমি ডাবুল আছোঁ, নাযাওঁ শ্বৰ্টকাটত।
তলত এখন ভিলেজ আছে ভিলেজখনৰ নাম হ'ল শক্তি ভিলেজ আৰু আমি এতিয়া তালৈ গৈ আছোঁ শক্তি ভিলেজ হৈ আমি যাম পেংগং লেকলৈ কি সুন্দৰ লাগিছে বে ইয়াত যেতিয়া পানী হয় ন তেতিয়া একদম পুৰা ৰিফ্লেক্ট হয় মানে পাহাৰটো সুন্দৰ খালি শিলকেইটাহে ওলাই আছে বনত আমি পাইছোঁ আহি শক্তি আৰু শক্তিত মানে বহুত ধুনীয়া লাগিছে গোটেই বনখিনিৰ মাজে মাজে শিলগুটিকেইটা ওলাই আছে ভাল লাগিছে